নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। আপোনালোকে যেহেতু জানে যে মই ইউটিউব চেনেলত বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ ৰিলেটেড ভিডিঅ আপোনাৰ পোষ্ট কৰি থাকো। এগ্ৰিকালচাৰত কেনেকুৱা ধৰণৰ মেচিনাৰী ব্যৱহাৰ হৈ থাকে তাৰ সম্পৰ্কত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকো। আজি এটা বিশেষ ভিডিঅ লৈ আপোনালোকৰ ওচৰত সম্পূৰ্ণৰূপে এটা মেচিন লৈ উপস্থাপন কৰিছো। এই মেচিনটো হৈছে ৰাইচ মিল। ৰাইচ মিল এটো কোৱা হয়। এই মেচিনটো কম্বাইন ৰাইচ মিল হয় আৰু ইয়াৰ কাম হৈছে ধানৰ পৰা চাউল উলিয়াবৰ কাৰণে যেটো প্ৰডাকশন হয় ধানৰ, এই প্ৰডাকশনটোৰ পৰা প্ৰসেসিং যেটো কাম হয় হেতু এই মেচিনটোৰ সহায়ত কৰিব পৰা যায়। এই মেচিনটো কম্বাইন ৰাইচ মিল বুলি কোৱা হয়। বৰ্তমান আমাৰ সান এগ্ৰো কোম্পানীৰ ফালৰ পৰা এই মেচিনটো আপোনালোকে উপলব্ধ কৰিব পাৰিব আৰু মেচিনটোৰ দাম হৈছে 45,000 rupees, 45,000 টকা মাত্ৰ এই মেচিনটোৰ দাম হৈছে। আৰু ইয়াৰ সহায়ত আপুনি দুটা কাম কৰিব পাৰিব। প্ৰথম কামটো হৈছে এইটো যেটো ভাগ আছে এই ভাগটোৰ জৰিয়তে আপোনালোকে ধানৰ পৰা চাউল প্ৰডাকশন কৰিব পাৰিব আৰু এইটো যেটো ভাগ আছে এই ভাগটোত আপোনালোকে পিঠাগুৰি, হালধি, জালুক, জলকীয়া, মছলা আদি খুন্দিব পাৰিব। গতিকে দুইটা বস্তু একেটা মেচিনতে হ'ব পৰাৰ কাৰণে এই মেচিনটো খুবেই উপযোগী। আৰু বৰ্তমান যেহেতু অসমত বিভিন্ন জায়গাত PMFME যেনেকে চৰকাৰে আঁচনিবোৰ উপলব্ধ কৰাই আছে, তেনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তেও আপোনালোকে এই মেচিনটো উপলব্ধ কৰিব পাৰে। প্ৰতি ঘণ্টাত 250ৰ পৰা 300 কেজিলৈকে আপুনি এই মেচিনটোৰ জৰিয়তে চাউল প্ৰডাকশন কৰিব পাৰিব। আৰু সেইদৰে পিঠাগুৰি প্ৰতি ঘণ্টাত 50ৰ পৰা 70 কেজি পিঠাগুৰি প্ৰতি ঘণ্টাত এই মেচিনটোৰ সহায়ত আপোনালোকে উৎপাদন কৰিব পাৰিব আৰু ঘৰতে বহি লৈ এটা সৰু বিজনেছ আপোনালোকে ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিব। মই দেখাই দিছো আৰু কিছুমান ইয়াতে বস্তু আছে। যেহেতু আপুনি ধানটো ইয়াত খুন্দাবৰ কাৰণে ইয়াত কেনে ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে। এইটো আপোনাৰ 8 নম্বৰ যেটো আগৰ পৰা হালাৰ আছিলে, সেই হালাৰটো ইয়াত ব্যৱহাৰ কৰা হৈছে। এনেদৰে আপোনাৰ এটো খুলিব পাৰি আৰু ভিতৰৰ হালাৰটো যেটো সুবিধা হয় তো চাব পৰা যায়। মই আপোনাক খুলি দেখাই আছো। এইটো এইকেইটা এনেকে খুলি দিলে বস্তুটো খোল খাই যাব। তাৰ ভিতৰত আপোনাৰ জালি থাকে, ঠিক আছে। এইটো জালিটোৰ সহায়ত ধানৰ পৰা চাউলটো ভাঙি পেলাই ওলাই যায়। আৰু এইটো হালাৰ যেহেতু আপোনালোকে দেখা পাইছে ইয়াতে ব্লেড আছে। এই ব্লেড কেইখনৰ আৰু এইটো হালাৰটোৰ মাজত যেটো গেপ আছে, বহুত মানুহে এনেকা দেখা যায় যে মেচিনটো কৰবাৰ পৰা কিনে কিন্তু তেওঁলোকৰ ধানৰ পৰা চাউলটো কম কৰে, মানে চাউলৰ লগত ধানটো বেছি যায়। তো তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে, এই হালাৰটোৰ পৰা যিখন ব্লেডৰ গ্যাপটো আছে এই গ্যাপটো অলপ কমাই ল'ব লাগে। যেটো গ্যাপটো কমাই ল'লে এইটো প্ৰডাকশনটো ভালকৈ কৰিব পাৰিব। আৰু যেহেতু কিছুমানে আমাক কমপ্লেইন কৰি থাকে যে ৰাইচ মিলটো নিলো কিন্তু এতিয়া ধান গৈছে, তো তাৰ কাৰণে আপোনালোকে ওপৰৰ জালিখন চাব আৰু তলতো এখন জালি থাকে। জুম কৰি দেখালে মই ক'ব পাৰিম। ইয়াতে আপোনাৰ তলত এখন জালি থাকে ভিতৰলে, এই জালিখন ফুটিব পাৰে। যদি এই জালিখন যদি ফুটি যায় তেতিয়াহ'লে ধানৰ লগত চাউলটো যাব। তেতিয়া আপোনালোকে এইখন জালি উপলব্ধ কৰিব পৰা 600 পৰা 500 টকাৰ ভিতৰত আপোনাৰ এই জালিখন আপোনালোকে উপলব্ধ কৰিব পাৰিব। গতিকে এই ব্লেড কেইখনো হৈ যায়, বহুত চলে। যিহেতু এই মেচিন প্ৰতিদিনাখনে 8 ঘণ্টা 7 ঘণ্টা চলে, তো কেতিয়াবা এই ব্লেডটো হৈ যায়। তো ব্লেডটো হৈ গ'লে এই ব্লেডটো পাই যাব আৰু আপোনাৰ 400-300 টকাতে এই ব্লেডটো উপলব্ধ কৰিব পাৰিব, ঠিক আছে। আৰু কালাৰৰ ক্ষেত্ৰত এইটো হ'ল। আৰু পিঠাগুৰি খুন্দাৰ ক্ষেত্ৰত মই কৈ আছো, পিঠাগুৰিটো খুন্দিবৰ কাৰণে ইয়াত কেনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে। জাষ্ট এইটো আপোনাৰ হুকটো খুলি দিলে ইয়াতে আপোনাৰ ভিতৰত কেনেদৰে গ্ৰাইণ্ড কৰে সেইটো চাব পাৰিব। তো গ্ৰাইণ্ড কৰিবৰ কাৰণে ইয়াতে এনেকুৱা ধৰণৰ আছে সুবিধা, ফাংচন আছে। এইটো আপোনাৰ যেতিয়া ৰোটেট হ'ব, ঘূৰিব, তেতিয়া আপোনাৰ এই চালনীৰ জৰিয়তে এনেকুৱা ধৰণৰ চালনী ইয়াত লাগি থাকে। চালনীখনৰ জৰিয়তে এইটো পিচিব পাৰিব। এখন আপোনাৰ হালধিৰ কাৰণে হয়। প্ৰথমবাৰ হালধিটো ইমানটো ডাঙৰ চাইজত মাৰি ল'ব লাগে। আপোনাৰ পিঠাগুৰিৰ কাৰণে ইয়াতকে সৰু ফুটাৰ আপোনাৰ চালনী পাই যাব পিঠাগুৰি খুন্দিবৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ কৰি পেলাই এই মেচিনটো বনোৱা হৈছে। খুব কম সময়ৰ ভিতৰতে অধিক প্ৰডাকশ্যনৰ বাবে এনেকুৱা ধৰণৰ মেচিন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ঘৰৰ পৰা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে। এতিয়া মই আপোনাৰ মূল কথালৈ আহিছো, ইয়াৰ পৰা আপোনালোকে কেনেকৈ লাভৱান হ'ব পাৰিব, এইটো সহায়ত আপোনালোকে প্ৰডাকশ্যন কেনেকৈ কৰিব পাৰিব, ইনকম কি কৰিব পাৰিব, ঠিক আছে। মই আপোনাক কৈ আছো ইয়াৰ প্ৰডাকশ্যন হৈছে প্ৰতি ঘণ্টাত 200 কেজিৰ পৰা 300 কেজিৰ ভিতৰত, মানে 3 কুইণ্টল।
1 কুইণ্টল যদি আজি আপোনাৰ খুন্দাবলৈ যায় বেলেগ মেলত খুন্দাবলৈ যায় তেতিয়াহ'লে তাৰ দাম হৈছে 150 টকা বা 130 টকা কোনোবাই লয় 150 টকা কোনোবাই লয় তো 2 কুইণ্টলো যদি আপোনাৰ এই মেচিনটোৰ পৰা হয় ঘণ্টাত কিমান হয় আপোনাৰ 300 টকা ঠিক আছে 150 টকাকে হলে 2 কুইণ্টলত 300 টকা ইয়াতে আপোনাৰ 1 ঘণ্টা চলালে ইউনিট বিজুলী ইউনিট কিমান যাব ইলেক্ট্ৰিচিটি কিমান লাগিব ইয়াতে 1 ঘণ্টা চলালে ইলেক্ট্ৰিচিটি লাগিব কমসে কম 20 ৰ পৰা 30 টকাৰ ভিতৰত লাগিব 2 বা 3 ইউনিট আপোনাৰ বিজুলী খৰচ হ'ব যাৰ দাম হৈছে আপোনাৰ 30 টকা বা 20 টকা যদি আপোনাৰ 300 টকা ঘণ্টাত ইনকাম হয় আৰু 20 টকা আপোনাৰ 30 টকা ইলেক্ট্ৰিচিটি বাদ দিয়ে তেতিয়া হলো আপোনাৰ প্ৰতি ঘণ্টাত 250 টকাৰ পৰা 200 টকাৰ পৰা 250 টকা প্ৰতি ঘণ্টাত ইনকাম কৰিব পাৰিব তাৰ ফলত আপুনি যদি দিনটোত 8-10 ঘণ্টা চলায় তেতিয়াহলে এই মেচিনটোৰ পৰা আপুনি প্ৰতি দিনাখনে 2000 ৰ পৰা 2500 টকা ইনকাম কৰিব পাৰিব এইটোৰ পিঠাগুড়িটো আছে পিঠাগুড়িটো আপোনাৰ প্ৰতি কেজি হিচাপত আপোনাৰ 10 টকাকে যেহেতু লয় মাৰ্কেট প্ৰাইস আপনি প্ৰতি ঘণ্টাত 50 কেজিৰ পৰা 70 কেজি প্ৰডাকশন কৰিব পাৰিব পিঠাগুড়িটো তাতো আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব গতে খুবেই এটা লাভৱান ইঞ্জিন হয় খুবেই আপোনাৰ এটা স্বাৱলম্বী হ'ব পৰা এটা মেচিন হয় এই মেচিনটো সহায়ত আপোনালোকে ঘৰতে বহি পেলাই এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু যেহেতু চৰকাৰী আজিকালি স্কিম আহি আছে পিএমএফ বুলি এটা স্কিম আছে য'ত এনেকুৱা ধৰণৰ মেচিনবোৰ আমি সাপ্লাই কৰি আছো আৰু আপোনাৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ সুবিধাৰ বাবে আমাৰ লগতো যোগাযোগ কৰিব পাৰিব আৰু চৰকাৰী আপোনাৰ ব্লকতো আপোনালোকক এই সুবিধাৰ বাবে যোগাযোগ কৰিব পাৰিব সাবসিডি আপুনি পাই আছে বৰ্তমান 35% অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা সাবসিডি দি আছে মেচিনটো গতিকে যদি দাম হয় 45000 টকা সাবসিডিৰ মূল্যটো আপোনাৰ কমাই দিব আপুনি 30-32 টকাতে এই মেচিনটো লাভ কৰিব পাৰিব ঠিক আছে এনেকুৱা ধৰণৰ লোনৰ কাৰণে আপোনালোকে ব্লকত যোগাযোগ কৰিব পাৰিব আৰু ডাইৰেক্টলি যদি আপোনালোকে পাৰচেজ কৰিম বুলি ভাবিছে 40 ৰ পৰা 45000 ভিতৰত আপুনি এই মেচিনটো ঘৰতে উপলব্ধ কৰিব পাৰিব আমাৰ যিটো কোম্পানী হয় জেনন ফাৰ্মটেক প্ৰাইভেট লিমিটেড এই কোম্পানীটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব মই লিংকত আপোনাৰ নম্বৰ দি দিম নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই মেচিনটো লাভ কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ বহুতো মেচিন আপোনালোকে ইয়াতে দেখিছে এখন অধিক মেচিনৰ তথ্যৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতেও এনেকুৱা ধৰণৰ মেচিন বনাই যাম কোনটো মেচিনৰ দ্বাৰা আপোনালোকে কেনেকৈ লাভৱান হ'ব পাৰিব তাৰ সম্পৰ্কত মই নলেজ দি যাম আপোনালোকক আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ